বগনভেলিয়া গছৰ কাটিঙৰ পৰা কেনেকৈ নতুন গছৰ প্ৰস্তুত কৰিব পাৰি। বগনভেলিয়া গছ কাটিঙৰ কৰাৰ আগতে আপোনালোকে কাটিং কৰা অস্ত্ৰকেইটা প্ৰথমতে পিউৰিফাই কৰি ল'ব লাগিব। এতিয়া চাওক, এইখন মোৰ কাটিং অস্ত্ৰ, এই দুটা অস্ত্ৰ আমি প্ৰথমতে পিউৰিফাই কৰি ল'ম। পিউৰিফাই কৰিবৰ কাৰণে প্ৰথমতে অকণমান কটন লৈ তোলাকণত অকণমান হেণ্ড ৱাছ দি প্ৰথমতে এই কাঁচি দুটা ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব, যাতে বেমাৰৰ বীজাণু ইয়াত আহি নপৰে। ইয়াৰ পিছত এতিয়া চাফা হ'ল। আমাৰ এইটো প্ৰথম কাম হ'ল। ইয়াৰ পিছত এইডাল বগনভেলিয়া গছ, এই বগনভেলিয়া গছডালৰ আমি 6 ইঞ্চি জোখত এক টুকুৰা কৰিম, পিচ কৰিম। চাওকচোন, এয়া এই ডালটো আমি কাটি দিম, এইটো কাটি দিলোঁ। সহজতে এই ফুলবিলাক আমাক নালাগে, এইবিলাক আমাক নালাগে, এয়া আমি কাটি দিলোঁ। এইডাল হ'লে আমাৰ হৈ যাব। এয়া আমি পেলাই দিম। এতিয়া এয়া আমি প্ৰথমতে 6 ইঞ্চি জোখত, আপোনালোকে মনত ৰাখিব, বগনভেলিয়া এই কাইটবিলাক তললৈ মূৰ কৰি থাকে, মানে গুৰিটো তলফালে থাকে। 6 ইঞ্চি জোখত আমি কাটিম। এডাল, দুডাল, এই 3ডাল। ইয়াক আমি প্ৰথমতে এই হুলকেইটা চাফা কৰি ল'ম। এই হুলকেইটা চাফা কৰি লৈছোঁ। এয়া আমাৰ প্ৰয়োজন নাই, এয়া আমি কাটি দিছোঁ। এতিয়া এই গুৰি ফালে ইয়াৰ পৰা অকণমান দূৰ এৰি, এইটো চাওক, অকণমান ইঞ্চি এৰি আপুনি এনেকৈ 45 ডিগ্ৰী এংগেলত এনেকৈ 45 ডিগ্ৰী, 45 হ'ব লাগিব, 45। ইয়াৰ পিছত এই নোটটোৰ তলত চাওক 45। ইয়াৰ পিছত এইটো চাওক নোট, এই নোটটোৰ তলত আপুনি 45 হৈ গ'ল। এতিয়া এই 3টা আমি কাটিং পালোঁ। এই 3টা কাটিঙৰ গুৰিটো আমি অকণমান চাফা কৰি ল'ম। অকণমান গুৰিটো চাফা কৰি লৈছোঁ। এইটো চাওক, এইটো হ'ল, এইটো হৈ গ'ল। গুৰিটো আমি অকণমান চাফা কৰি ল'লোঁ। এইটো গুৰিটো চাফা কৰি ল'লোঁ। এয়া চাওক, 3টা গুৰি একদম ধুনীয়া চাফা হৈ গ'ল। অলপ চাফা কৰিলে হ'ল। তাৰপিছত ইয়াক আমি এই পানীত ভিজাই থৈ দিলোঁ। অলপ সময় পানীত ভিজাই থৈ দিছোঁ। এতিয়া আমাৰ দ্বিতীয় পৰ্ব, মাটি ল'ব লাগিব। আমি মাটি ল'বৰ কাৰণে এইটো বাচনটোত অলপ বাৰীৰ মাটি, পচন সাৰ, আৰু অলপ বালি, ধুনীয়াকৈ আমি মিক্স কৰিব লাগিব। এইখিনি চাওক, আমি ধুনীয়াকৈ মিক্স কৰিলোঁ। বালি,
গোবৰ আৰু পচন সাৰ আৰু বাৰী মাটি। এতিয়া আমি এটা পাত্ৰ লওঁ, এইটো পাত্ৰ। ইয়াত চাওক ধুনীয়াকৈ ফুটা কৰা হৈছে। এই ফুটা পানী যাতে ইয়াত ৰৈ নাথাকে ফুটা কৰা হৈছে। যিমান পাৰে সিমান ফুটা কৰিলোঁ। কৰি ইয়াত মাটিটো ভৰাই দিওঁ। আমি ইয়াত মাটি ভৰাই দিলোঁ। মাটি ভৰালোঁ, মাটি ভৰাই থ'লোঁ। তো আমাৰ কাম নাই, মাটি ভৰাই ল'লোঁ। এতিয়া আমি এই যিকেইটা ডাল, এই ডালকেইটা ইয়াত গুজি দিম। কেনেকৈ গুজিম? গুজাৰ আগতে এইটো চাওক, প্লেণ্ট 8, এইটো ৰুটিং হৰমন। ৰুটিং হৰমনটো আমি অকণমান ইয়াত লগাই দিম। এইডাল ঠাৰ ইয়াত এনেকৈ ৰুটিং হৰমন লগাই দিলোঁ অকণমান। চাওক ৰুটিং হৰমন ধুনীয়াকৈ লাগিল। ৰুটিং হৰমনটো আমি অকণমান সময় থৈ দিছোঁ শুকাবলৈ। এইডাল চাওক, ইয়াৰ পিছত এইডালত ৰুটিং হৰমন ধুনীয়াকৈ লাগিল। এইডাল চাওক, ইয়াত আমি ৰুটিং হৰমন লগাম। ৰুটিং হৰমন লাগিল। এতিয়া আমি সৰু ষ্টিক এডাল লৈ ইয়াত তিনিটা ফুটা কৰিম। এটা, দুটা, তিনিটা ফুটা কৰিলোঁ। এই যে যিটো ওলাইছিল এইডাল আমি ইয়াত ধুনীয়াকৈ ভৰাই দিলোঁ। তাৰপিছত এইডাল ভৰাই দিলোঁ। এইডাল এটা আমি ধুনীয়াকৈ ইয়াত ভৰাই দিলোঁ। ভৰাই দি আমি অকণমান টিপিকি দিলোঁ। চাওক ধুনীয়া হৈ গ'ল। এতিয়া ইয়াক আমি সম্পূৰ্ণৰূপে পানীত ভিজাই দিম। হৈ গ'ল। কাটিং আমাৰ প্ৰস্তুত। এইটো আমি ঠাণ্ডা জেগাত থৈ দিম 5 দিন। 10 দিনৰ পিছত ইয়াৰ এনেকুৱা ৰূপ হ'ব। 10 দিনৰ পিছত এইটো চাওক ধুনীয়াকৈ গজালি ওলাইছে, দেখিছেনে? ধুনীয়াকৈ ইয়াত গজালি ওলাব। 10 দিনৰ পিছত ইয়াৰ এনেকুৱা গজালি ওলাব। আৰু 40 দিনৰ পিছত ইয়াত এনেকুৱা ৰূপ হ'ব, দেখিছেনে? আৰু ইয়াৰ দেখিছে তলতে শিপা আৰম্ভ হৈ গ'ল। ইয়াত শিপা চাওক, মই দেখুৱাই দিছোঁ। শিপা আৰম্ভ হৈ গ'ল। ইয়াক আমি আৰু কেইদিনমানৰ পিছত ইয়াক উলিয়াই আৰু ডাঙৰ পাত্ৰত ইয়াক প্ৰতিষ্ঠা কৰিম। ডাঙৰ পাত্ৰত প্ৰতিষ্ঠা কৰাৰ গোটেই প্ৰক্ৰিয়াটো মই আপোনালোকৰ আগত আকৌ এবাৰ ব্যক্ত কৰিম। আজিলৈ ইমানেই। আশা ৰাখিছোঁ আপোনালোকৰ ঘৰতে এনেকৈ বগনভেলিয়া গছ সৃষ্টি কৰি নিজে গছ উৎপন্ন কৰিব পাৰিব। মোৰ এই অকণমান দিহা পৰামৰ্শই যদি আপোনালোকক কিবা সহায় কৰিছে বুলি ভাবি তেন্তে আপোনালোকে মোৰ চেনেলৰ তলত থকা ছাবস্ক্ৰাইব বটনটো টিপি মোক আৰু উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।